নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আমি চাম কেনেকৈ এনআৰসি ক্লেইম ফৰ্ম শুদ্ধকৈ ফিল আপ কৰিব পাৰি। শুদ্ধভাৱে এনআৰসি ফৰ্মখন ফিল আপ কৰিবৰ বাবে ভিডিঅ'টো শেষলৈ চাওক। এখন শুদ্ধ এনআৰসি আমাৰ সকলোৰে কাম্য। এনআৰসি ফৰ্ম NSK দি থকা হৈছে। আমি ইণ্টাৰনেটৰ পৰা এই ফৰ্ম ডাউনলোড কৰিব পাৰোঁ। nrc.nic.in ৱেবছাইটটোত আমি এই ফৰ্মখন পাব পাৰোঁ। তলত লিংকটো দিয়া হৈছে, আপোনালোকে লিংকটোৰ পৰাও ফৰ্মখন ডাউনলোড কৰিব পাৰে। ইয়াতে লিখা দিয়া আছে গো টু এনআৰসি অফিচিয়েল ৱেবছাইট, ইয়াতে ক্লিক কৰিম। তাৰপিছত তলত দিয়া আছে ক্লিক হিয়াৰ টু ডাউনলোড ফৰ্মছ ফৰ ক্লেইম এণ্ড অবজেকশ্যন, ইয়াতে আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত ফৰ্ম দুখন ওলাব। এই আমি ইংলিছখন ডাউনলোড কৰি দিওঁ। এখন ডাউনলোড কৰিছোঁ। আমি ডাউনলোড কৰোঁতে ইয়াতে আমি 4টা পৃষ্ঠাৰ এখন পাইছোঁ, সাইড A, সাইড B, সাইড C আৰু সাইড D। এই 4টা পৃষ্ঠাৰ আমি ফৰ্ম এখন দেখিবলৈ পাওঁ ইয়াত ডাউনলোড কৰি। এই ফৰ্মখন ফিল আপ কৰি দিলে এনআৰসি ক্লেইম হৈ যাব, অৰ্থাৎ এই ক্লেইমখন হৈছে ক্লেইম ফৰ্ম। চ' এইখন আমি কেনেকৈ ফিল আপ কৰি চাওঁ আহক। মই অলৰেডি এখন ফিল আপ কৰিছোঁ, সেইখনলৈ যাওঁ। সেইখনত আমি কেনেদৰে ফিল আপ কৰিব পাৰি গোটেইখিনি জানিম। এতিয়া লিখিব লাগিব দি লোকেল ৰেজিষ্টাৰ অফ চিটিজেন ৰেজিষ্ট্ৰেশ্যন। ইয়াতে লিখিব লাগিব আপোনাৰ এনআৰসি NSK এনআৰসি সেৱা কেন্দ্ৰ নাম লিখিব লাগিব। মই ইয়াতে লিখিছোঁ আজাৰা। ইয়াতে লিখিব লাগিব ARN নম্বৰ। ARN নম্বৰটো হৈছে এনআৰসি এপ্লাই কৰিবৰ সময়ত 21টা সংখ্যাৰ এটা নম্বৰ দিয়া হৈছিলে, কোড দিয়া হৈছিলে, সেই কোডটো ARN কয়। ARN নম্বৰটো অতি শুদ্ধভাৱে আমি ইয়াতে ফিল আপ কৰিব লাগিব। তাৰপিছত আমি কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2ৰ এনসাৰ ইয়াতে দিব লাগিব। কুৱেশ্যন নম্বৰ আছে 1 আছে নেম অফ দি ক্লেইমেণ্ট অবলিক মেম্বাৰ নট ইনক্লুডেড ইন ড্ৰাফ্ট। আমি লিখিছোঁ তে ৰাজু দাস। ৰাজু লিখিছোঁ ওপৰত, দাস লিখিছোঁ টাইটেল তলত। তাৰপিছত ৰাইট চাইডে আমি লিখিম 2 নম্বৰ কুৱেশ্যনৰ এনসাৰ হিচাপে মেম্বাৰ আইডি। মেম্বাৰ আইডি হ'ল আমি এনআৰসি এপ্লাই কৰিবৰ সময়ত ৰাজু দাসৰ নামটো 3 নম্বৰত আমি লিখিছিলোঁ, অৰ্থাৎ 3 নম্বৰত তেওঁক এপ্লাই কৰি দিছিলোঁ। চ' মেম্বাৰ আইডিটো হ'ব 3। তাৰপিছত আমি লিখিম ফোন নম্বৰ, কণ্টেক্ট পাৰ্চন। তলত এইবোৰ খালী ঠাই আছে। এইবোৰত আমি যদি এজনতকৈ অধিক মানুহৰ নাম ইনক্লুড কৰিবলগীয়া হয় তেন্তে আমি এইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু প্ৰথম ৰাজু দাসৰ নাম লিখাৰ দৰে এইবোৰত আমি লিখি যাম। চ' আমি ধৰিছোঁ এজনৰ নাম সদ্যহতে আৰু ৰাজু দাসৰ নাম ধৰিছোঁ আমি, তেওঁৰ নাম এনআৰসি ড্ৰাফ্টত অহা নাই। এতিয়া আমি ফৰ্ম সাইড বিত আহিম। সাইড বিত কেইটামান গুৰুত্বপূৰ্ণ বস্তু আছে, সেইকেইটা চাবলগীয়া। ইয়াতে দিছে ৰিলেশ্যনশ্বিপ উইথ লিগেচি পাৰ্চন, ৰাইট চাইডে সাইড বি। ইয়াতে 5টা ৰিলেশ্যনশ্বিপ দেখুওৱা হৈছে। 1 নম্বৰ হৈছে চেল্ফ, 2 নম্বৰ ফাদাৰ মাদাৰ, 3 নম্বৰ গ্ৰাণ্ডফাদাৰ গ্ৰাণ্ডমাদাৰ, 4 নম্বৰ গ্ৰেট গ্ৰাণ্ডফাদাৰ গ্ৰেট গ্ৰাণ্ডমাদাৰ আৰু 5 নম্বৰ এবাভ গ্ৰেট গ্ৰাণ্ডমাদাৰ অবলিক গ্ৰেট গ্ৰাণ্ডফাদাৰ। তাৰ তলত দিয়া আছে লিগেচি ডকুমেণ্ট। 14টা লিগেচি ডকুমেণ্ট ইয়াতে মেনশ্যন কৰা হৈছে। এই 14টা ডকুমেণ্ট আমি চাব পাৰোঁ ইয়াতে। 1951 এনআৰসি 1 নম্বৰ, 2 নম্বৰ ইলেক্ট্ৰেল ৰোল আপ টু 1971, লেণ্ড এণ্ড টেনেন্সি ৰেকৰ্ড, 4 নম্বৰ চিটিজেনশ্বিপ চাৰ্টিফিকেট, 5 নম্বৰ PRC, 6 নম্বৰ ৰিফিউজি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, 7 নম্বৰ পাছপোৰ্ট, 8 নম্বৰ LIC, 9 নম্বৰ গভ ইছ্যুড লাইচেন্স অফ দি চাৰ্টিফিকেট, 10 নম্বৰ গভ ছাৰ্ভিচ এমপ্লয়মেণ্ট চাৰ্টিফিকেট, 11 নম্বৰ বেংক পোষ্ট অফিচ একাউণ্ট, 12 নম্বৰ বাৰ্থ চাৰ্টিফিকেট, 13 নম্বৰ বৰ্ড ইউনিভাৰ্চিটি এডুকেশ্যনেল চাৰ্টিফিকেট আৰু 14 নম্বৰ কোৰ্ট ৰেকৰ্ডছ অবলিক প্ৰচেছ। ছাপৰ্টিং ডকুমেণ্ট দিয়া হৈছে ইয়াতে ৰেচন কাৰ্ড ছাপৰ্টিং ডকুমেণ্ট হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। ইয়াতে তলত দিয়া হৈছে আকৌ লিংকেজ ডকুমেণ্ট, লিষ্ট উইথ লিংকেজ ডকুমেণ্ট। 1 নম্বৰ বাৰ্থ চাৰ্টিফিকেট, 2 নম্বৰ লেণ্ড ৰেকৰ্ড, 3 নম্বৰ বৰ্ড অবলিক ইউনিভাৰ্চিটি চাৰ্টিফিকেট, 4 নম্বৰ বেংক অবলিক LIC অবলিক PO ডকুমেণ্ট, 5 নম্বৰ চাৰ্কল অফিচ অবলিক LM অবলিক GP ছেক্ৰেটাৰী চাৰ্টিফিকেট। এইটো মাইগ্ৰেটেড মহিলাৰ বাবে বিশেষকৈ ব্যৱহাৰ কৰিব পৰা যাব। যিসকল মহিলাই অন্য ঠাইত বিয়া হৈ গৈছে তেওঁলোকক
তেওঁলোকে এইখিনি ব্যৱহাৰ কৰিব পাৰে 6 নম্বৰ ইলেক্ট্ৰল ৰোল 7 নম্বৰ ৰেচন কাৰ্ড 8 নম্বৰ আদাৰ্ছত আমি স্পেসিফাই কৰিব লাগিব so লিখা আছে প্লিজ স্পেসিফাই এতিয়া হো সাইড বি ফিল আপ কৰিবৰ কাৰণে সাইড বি আছে কোৱেশ্চন 3 কোৱেশ্চন 4 আৰু ৰাইট সাইডে নোট লিখা আছে যে answer to any one of the question 3 or 4 or 5 or 6 is sufficient অৰ্থাৎ এই চাৰিটা কোৱেশ্চনৰ এটা কোৱেশ্চনৰ এনসাৰ লিখিলে সাফিসিয়েন্ট হ'ব বুলি লিখা আছে সো আমি এই কোৱেশ্চন চাৰিটা যিকোনো এটা এনসাৰ দিম ইয়াতে আমি প্ৰথম দিম কোৱেশ্চন 3 এনসাৰ দিম ৰামদাস লিখিম আমি জুৰদাসৰ বাপেকৰ নাম তাৰপিছত এনআৰসি 1951 ৰ লিগেসি ডাটা কোড আমি ইয়াতে ব্যৱহাৰ কৰিম কোডটো দিয়া হৈছে তাৰপিছত আমি ইয়াতে লিখিম ৰিলেশনশিপ উইথ লিগেসি পারসন ফাদার লিখিম আৰু 3 ডিত আমি ৰিলেশনশিপৰ নাম্বাৰটো লিখিম 2 নম্বৰ ইয়াতে ৰাইট সাইডে লিখা আছে 2 সো আমি 2 মেনশন কৰিম ইয়াতে যদি 1951 ৰ লিগেসি ডাটা কোড নাই তেন্তে আমি 3 ঠাইত আমি 4 কোৱেশ্চনৰ এনসাৰ কৰিম সো 4 নম্বৰ কোৱেশ্চনটো আহিছে প্ৰথমে নেম অফ লিগেসি পারসন উইথ হুম লিংকেজ ক্লেম 2 নম্বৰ 4 বিট এনসাৰ লিখিব লাগিব ইলেক্ট্ৰল ৰোল আপ টু 24 মাৰ্চ 1971 সো আমি ৰামদাস লিখিম কোড নম্বৰ কেটা লিখিম তাৰপিছত ফাদাৰ নাম ৰিলেশনশিপ লিখিম তাৰপিছত 2 নম্বৰটো মেনশন কৰি দিম 2 নম্বৰ অৰ্থাৎ 2টো হল ৰিলেশনশিপ নম্বৰ তাৰপিছত আমি যদি 3 আৰু 4 কোৱেশ্চন এনসাৰ কৰিব নোৱাৰো অৰ্থাৎ দুটা নাই আমাৰ তেন্তে আমি কোৱেশ্চন 5 এনসাৰ কৰিব যাম কোৱেশ্চন 5 ৰ নেম অফ লিগেসি পারসন উইথ হুম লিংকেজ ক্লেম আৰু 5 বিট আছে সিৰিয়েল নম্বৰ অফ এলিজিবল ডকুমেন্ট ফ্ৰম লিষ্ট এ দিয়া আছে 1 ৰ পৰা 14 টাৰ ভিতৰত অৰ্থাৎ লিংকেজ গতি তাতে আমি 3 পৰা 14 ভৰ ভিতৰত আমাৰ যেটো আমাৰ ক্ষেত্ৰত প্ৰয়োজন হয় সেই নম্বৰটো আমি এতে লিখিম ধৰি লম আমাৰ 3 to দিছো ইয়াতে 3 মানে হল লেন ৰেকৰ্ড পাবলিক টেনেন্সি ৰেকৰ্ড আমি 3 মেনশন কৰিছো ইয়াতে তাৰপিছত ৰিলেশনশিপ লিখিছো ফাদাৰ ৰিলেশনশিপ নম্বৰ লিখিছো 2 তাৰপিছত আমি এনেকৈ আগবাঢ়িম যদি 3 4 5 এইকেইটা এটাও নাথাকে তেন্তে আমি কোৱেশ্চন নম্বৰ 6 লৈ আহিম কোৱেশ্চন নম্বৰ 6 ত আছে যদিহে লিগেসি পারসন জন 1971 ৰ 24 মাৰ্চৰ মিড নাইটৰ ভিতৰত অসমত নাছিল অৰ্থাৎ বাহিৰত আছিল অসমৰ ভাৰতৰ যিকোনো ৰাজ্যত আছিল তেন্তে আমি 6 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ ইয়াতে লিখিম নেম অফ লিগেসি পারসন উইথ হুম লিংকেজ ক্লেম 6 নম্বৰ এটো ৰামদাস লিখিম ইয়াতে তাৰপিছত 6 বিট দিয়া আছে ৰেকৰ্ড অৰ্থাৎ অসমৰ বাহিৰত থকা ৰেকৰ্ড 1971 ৰ আগতে ধৰিলো তেওঁৰ নামত গ্ৰুপ ইছুড সাৰ্টিফিকেট আছে বা লাইসেন্স আছে সো আমি 9 নম্বৰটো ইয়াতে মেনশন কৰি দিম তাৰপিছত আমি ৰিলেশনশিপ লিখিম ফাদাৰ তাৰপিছত আমি ফাদাৰৰ কোড নম্বৰ লিখিম 2 ৰিলেশনশিপ নম্বৰ কোৱেশ্চন নম্বৰ 3 4 5 6 আমি বিভিন্ন ৰঙেৰে ফিল আপ কৰিছো মাত্ৰ যিকোনো এটা ৰং হলে হৈ যায় কিন্তু ইয়াৰে কোৱেশ্চন চাৰিটাৰ যিকোনো এটা এনসাৰ কৰিলে যথেষ্ট যে হেতু বুজাবৰ কাৰণে আমি চাৰিটা ৰং ব্যৱহাৰ কৰিছো তাৰপিছত সাইড ডিট লৈ আহিম সাইড ডিট আছে গ্ৰাউন্ড অফ সাবমিশন অফ ক্লেম সো কি গ্ৰাউন্ডত ক্লেম ফৰ্ম সাবমিট কৰা হৈছে হেতু আমি মানে ইয়াতে মেনশন কৰিম যদি আমাৰ আৰু এক্সট্ৰা পেজ লাগে তেতিয়াহলে আমি এক্সট্ৰা পেজো ব্যৱহাৰ কৰিব পাৰো এক্সট্ৰা পেজ ব্যৱহাৰ কৰি আমি কিমানটা পেজ ব্যৱহাৰ কৰিছো ৰাইট সাইডে মেনশন কৰি দিব লাগিব তাৰপিছত আমি তলত সিগনেচাৰ ঠাইলৈকে আহিম সিগনেচাৰৰ ইয়াতে আছে কৰেসপন্ডেন্স এড্ৰেছৰ কথা কৰেসপন্ডেন্স এড্ৰেছটো আমি প্ৰথমে লিখিম ইয়াতে আছে হাউস নাম্বাৰ তাৰপিছত আছে লোকেলিটি ভিলেজ টাউন সাৰ্কুল ডিস্ট্ৰিক্ট ষ্টেট পিন নাম্বাৰ আৰু কন্টাক্ট নাম্বাৰ এইখিনি আমি ফিল আপ কৰি দিম শুদ্ধভাৱে তাৰপিছত ৰাইট সাইডে আছে ইফ কন্টিনিউ টু এডিশনাল ফৰ্ম উইথ সি যদি আৰু এক্সট্ৰা ফৰ্ম আছে আমি মেনশন কৰি দিম টোটাল নাম্বাৰ অফ ফৰ্মৰ টোটাল নাম্বাৰ আমি মেনশন কৰিম তাৰপিছত আছে মেম্বাৰ আইডি অফ পারসন সাবমিটিং দা ক্লেম হেতু আমি মানে ইয়াতে মেনশন কৰি দিম
মেম্বাৰ আইডি ধৰিছোঁ আমি ৰাজু দাসৰ মেম্বাৰ আইডি 3 সো আমি 3 মেনশ্যন কৰিম লেফট সাইডে আহি আমি সিগনেচাৰ কৰিম ইয়াতে পৰিয়ালৰ 18 বছৰৰ ওপৰত এডাল্ট মেম্বাৰে পৰিয়ালৰ এই ক্লেইম ফৰ্ম ফিল আপ কৰিব পাৰে প্ৰতিজন ভাৰতীয়ৰ নাম যাতে এই এনআৰসি অন্তৰ্ভুক্ত হয় সেইটো আমাৰ সকলোৰে কাম্য আৰু ইয়াৰ প্ৰতি সহযোগ কৰাটো আমাৰ দায়িত্ব এই ফৰ্মখন শুদ্ধভাৱে ফিল আপ কৰি আমাৰ নিজৰ এনএসকেত সাবমিট কৰি দিব ভিডিওটো শেয়াৰ কৰিব যাতে ক্লেইম ফৰ্ম ফিল আপ কৰাত সকলোৰে সহায় হয় আৰু আমি এখন শুদ্ধ এনআৰসি পাওঁ এনআৰসি বিষয়ে অধিক তথ্যলৈ আকৌ আহিম যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি টিলিঙাটো বজাই দিব শেষত এটা প্ৰশ্নলৈ আজিলৈ এৰিছোঁ আপুনি বাৰু এখন শুদ্ধ এনআৰসি বিচাৰেনে যদি বিচাৰে তেন্তে তলৰ কমেন্ট বক্সত উত্তৰটো লিখি আমালৈ আগবঢ়াই দিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম